বেহেৰগাঁৱত ৩৭ গৰাকী কেঞ্চাৰ ৰোগীক চেক বিতৰণ অসম বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। অসম বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৰবিবাৰে ভেৰগাঁও বড়োলেণ্ড অতিথিশালাত উপস্থিত হৈ ৬৪ নং পাৰিণী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩৭ গৰাকী দুৰাৰোগ্য কেঞ্চাৰ ৰোগীৰ আশু আৰোগ্য কামনা কৰি চেক বিতৰণ কৰে। পানেৰী সমষ্টিৰ বিধায়কগৰাকীয়ে কয় যে ৰোগীসকলে চৰকাৰী আঁচনিৰ জৰিয়তে সাহায্য বিচাৰিছিল যদিও ৰোগীসকলে দৌৰা দৌৰি কৰিব নোৱাৰিব বাবে মোৰ সমষ্টিৰ মানুহ বাবে চৰকাৰী পুঁজিৰ পৰা কেঞ্চাৰ ৰোগীসকলক ২০,০০০কৈ সাহায্য প্ৰদান কৰা হৈছে। অনাগত দিনত আমাৰ কাৰ্যকৰ্তাসকলে ৰোগীৰ ঘৰে ঘৰে গৈ সাহায্য প্ৰদান কৰিব বুলিও জনায়। তেনেকুৱা ধৰণৰ কৰিব নোৱাৰোঁ, যাৰ তেনেকুৱা হৈছে পাবতেও ঘৰতে মানে মোৰ সমষ্টিখিনি গুৱাহাটী যাব নালাগে, আৰু যদি দৰকাৰ হয় তেতিয়া মই মাতিম, নহ'লে যাব নালাগে। ঘৰখনতে চেকটো আহি যাব, আমাৰ কোনোবা নহয় কোনোবা কাৰ্যকৰ্তা গৈ পেলাই ঘৰতে দিব। আজিও ঘৰতে দিব পাৰিলেও হয়, কিন্তু কিছু কথা নহ'লে মানুহে ক'ব যে আমাক নাই, মোক নাই, আমাৰতো বেমাৰ আছে, হয় না নহয়? সেইকাৰণে যাতে মানুহে বুজি পাওক বুলি মই আজি ইয়াতে আজি প্ৰথম